হাই ফ্ৰেণ্ডছ এণ্ড অভিভাৱকসকল, মই এটা বিশেষ বিষয় লৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। মোৰ ইউটিউব চেনেল জিম মণ্টুমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে সঘনাই শুনি থাকে বিদেশত যাবলৈ হ'লে ভিজাৰ প্ৰয়োজন। আমেৰিকাত বহুতৰ পঢ়াৰ, মিউজিক বা বিভিন্ন ধৰণৰ খেল, স্পৰ্টছ ৰিলেটেড বা হলিউডত গৈ কেনেকৈ ট্ৰেইনিং কৰিব পাৰি, এইবোৰ বহুতৰে সপোন থাকে। বা কালচাৰেল প্ৰগ্ৰেমৰ বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰি কেনেকৈ ট্ৰেইনিং কৰিব পাৰি, এইবোৰকো বহুতজনৰ সপোন থাকে। টিচাৰ ট্ৰেইনিঙৰো বহুতৰে সপোন থাকে। ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব J1 ভিজা। J1 ভিজাৰ বিষয়ে জানিবলৈ হ'লে আপুনি প্ৰথমতে ভাৰতবৰ্ষৰ নাগৰিক বা ইণ্ডিয়াৰ নাগৰিক হ'লে যোগাযোগ কৰিব লাগিব আপুনি কলকাতা নহ'লে মুম্বাইৰ ভিজা ডিপাৰ্টমেণ্টৰ লগত। ইয়াৰ ভিজা অকণমান কঠিন হয়। ইয়াৰ বাবে আপোনাক কোৱালিফিকেশ্যনৰ লগতে আপুনি কি কাৰণত যাব, আকৌ সম্পূৰ্ণ ইংৰাজী ফ্লুৱেঞ্চিটো ক্লিয়াৰ হ'ব লাগিব। এই ভিজা মানে আপুনি পঢ়া বা ট্ৰেইনিঙৰ ব্যৱস্থাৰ কাৰণেহে পাব। এই ভিজাত আপুনি কোনো ধৰণৰ ফেক ডকুমেণ্টছ আপুনি দিব নোৱাৰিব। ইয়াৰ আগতে আপোনাৰ পাছপৰ্টখনটো প্ৰয়োজন হ'ব, এইটোতো আপুনি জানে। ষ্টুডেণ্টৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত হ'লে আপুনি পুংখানুপুংখভাৱে পঢ়াৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ ভিজা ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি ছাবমিট কৰিব লাগিব। আৰু আমেৰিকান ভিজা অফিচাৰসকল ইমানেই টান যে ইমানে পুংখানুপুংখভাৱে চেক কৰে যে আপুনি যি ফেক ডকুমেণ্টছ দিয়ে ধৰাত পৰে, তেতিয়াহ'লে ছেকেণ্ডবাৰলৈকে আপুনি এই ভিজা টিকেট পোৱাৰ ক্ষেত্ৰত আপোনাৰ কঠিনাই হ'ব আৰু এই আমেৰিকা টুৰ কেতিয়াও কৰিবলৈ নোৱাৰিব। এতিয়া আহিল লেংগুৱেজ ইংলিছ ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ মূল তথ্যলৈ আহিল আপোনাৰ টকা পইচা বা ৰুপিৰ কথা। ইয়াৰ বাবে ফিজসমূহ সঘনাই চেঞ্জ হৈ থাকে। ইয়াৰ বাবে আপুনি যাব লাগিব, বিশেষভাৱে চাব লাগিব আপুনি আমেৰিকান ভিজা USA ডিপাৰ্টমেণ্টৰ ৱেবছাইটটোলৈকে। ইয়াৰ সবিশেষ মই গোটেই তথ্যখিনি আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত অসমীয়াতে লিখি জনাই দিম। আপোনালোকে ভালদৰে পঢ়ি চাব পাৰিব। আকৌ আপুনি এপ্লিকেশ্যনসমূহ ফিল আপ কৰোঁতে খুব সাৱধানে ফিল আপ কৰিব। এপ্লিকেশ্যন ফিল আপ কৰাৰ আগতে আপোনাৰ লাগতীয়া সকলো ডকুমেণ্টছ আগতীয়াকৈ সংগ্ৰহ কৰি থ'ব আৰু ভালদৰে চাই ল'ব। শব্দসমূহ ফিল আপ কৰোঁতে বা ফোন নম্বৰ বা যিকোনো মেকিং হ'ব নোৱাৰে আৰু ভুল নকৰিব। ভুল কৰিলে মিছমেচ হ'লে আপুনি ৱৰ্কিং ভিজাখন এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। সেই এপ্লিকেশ্যনখন ইমিগ্ৰেশ্যন নোহোৱাৰ কাৰণে আপুনি খুব সাৱধানে চাই মেলি বা আপুনি যদি নোৱাৰে আপুনি জনা এজনক দৰুৱাই ভালদৰে ফিল আপ কৰি ল'ব। আৰু পাৰিলে এনেকুৱা ডকুমেণ্টছবিলাক সাধাৰণতে আপুনি লকাৰত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া লাগে আপোনাৰ পাছপৰ্টখন খুব ভালদৰে ৰাখিব, ভালদৰে যাতে কোনো ধৰণৰ ভাজ ভুজ পাছপৰ্টত নহয়, লাগিলে আপোনাৰ পেনাল্টি লগাৰ লগতে আপোনাৰ ভিজা ৰিজেকশ্যন হৈ যাব পাৰে। এতিয়া ষ্টুডেণ্ট ভিজাৰ ক্ষেত্ৰত আপুনি ষ্টুডেণ্টৰ কোৱালিফিকেশ্যনৰ ওপৰতো পূৰা সম্পূৰ্ণৰূপে আমাৰ ইণ্ডিয়ান আধাৰ, পাছপৰ্ট গোটেইখিনি ডকুমেণ্টছৰ নাম্বাৰ সহ আপুনি ফৰ্মখন ভালদৰে ফিল আপ কৰিব। এতিয়া ভিজা এপ্লিকেশ্যনৰ ক্ষেত্ৰত আপুনি ৱেবছাইটটোত গৈ আগতীয়াকৈ ভালদৰে ফিল আপ কৰি লৈ হাৰ্ড কপি এটা উলিয়াই ল'ব। উলিয়াই লৈ হাৰ্ড কপিটো ভালদৰে ফিল আপ কৰি আপুনি চাব। আকৌ ছিগনেচাৰসমূহ পাছপৰ্টত যোনটো ছিগনেচাৰ মাৰিছে সেইটো ছিগনেচাৰে যেন আপুনি ভিজাখনত এপ্লিকেশ্যন কৰোঁতে মাৰে। আকৌ ইয়াৰ বাবে আপুনি যাবলৈ হ'লে 2 মাহ 3 মাহ নহয় 6 মাহমান আগতে আপুনি যোগাযোগ কৰি ল'ব ভিজা ডিপাৰ্টমেণ্টৰ লগত যে আপোনাৰ কিমান পইচা লাগিব, কি লাগিব আৰু কি কি খৰচ হ'ব, গোটেইখিনি তথ্য তেওঁলোকে ভালদৰে জনাই দিব। J1 ভিজাৰ ক্ষেত্ৰত আপোনাৰ ফিজসমূহ
চেঞ্জ হৈ থাকে। সেয়ে সঘনাই আপুনি আমেৰিকান USA ভিজা এপ্লাই কৰা ৱেবছাইটটো পুংখানুপুংখভাৱে চাবলৈ চেষ্টা কৰিব। আৰু এই এপ্লিকেশ্যনসমূহ ৰেডি হোৱাৰ পিছত আপুনি ভিজা ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি তেওঁলোকে প্ৰচেছ মতে আপুনি কি কৰিব লাগে তেওঁলোকে জনাই দিব। আৰু ৱৰ্কিং ভিজা যদি আপোনাৰ সকলো ডকুমেণ্টছ ঠিকে থাকে আপোনাৰ এপ্ৰুভ হৈ যাব। আকৌ এই আমেৰিকাত আপুনি কি কামৰ কাৰণে যাব সেইটো ভালদৰে জনাই দিব। কিমান বছৰৰ কাৰণে যাব, কি পঢ়িব যাব বা কি ট্ৰেইনিং কৰিব, কেইমাহৰ ট্ৰেইনিং কৰিব, এই সকলোবোৰ তেওঁলোকে ভালদৰে বুজাই দিব। আৰু ক'ত কেনেকৈ কি কৰিব লাগে ভিজা ডিপাৰ্টমেণ্টৰ লগত মই আশা কৰোঁ এই ভিজাখন আপোনালোকৰ বাবে গল্ডেন ৱৰ্ল্ড কাপৰ গল্ডেন কাপটোৰ নিচিনা। মই আশা কৰিছোঁ যে এই ভিজাৰ বাবে লাগতীয়াল ডকুমেণ্টছসমূহ আপুনি 2বাৰ নহয় 3বাৰলৈকে চেক কৰি লৈছে। চেক কৰি লৈ আপোনাৰ নামসমূহ ভালদৰে ফিল-আপ কৰিছে। আকৌ ডকুমেণ্টছসমূহ ৰেডি কৰি থৈ দিছে। থৈ দিয়ে ইয়াৰ বাবে আপুনি ভিজাৰ বাবে আপুনি এক্সামৰ বাবে তৈয়াৰ কৰিব লাগিব। এই তৈয়াৰ হওঁতে আপুনি সঘনাই ঘৰতে আইনাৰ সন্মুখতে হওক বা আপুনি য'ত যেনেকৈ সুবিধা পায় তেনেকৈ আপুনি এই প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিব। আকৌ আপুনি প্ৰিপাৰেশ্যন কৰোঁতে আপোনাৰ প্ৰেজেণ্টেশ্যনটো খুব ধুনীয়া হ'ব লাগিব। এই প্ৰেজেণ্টেশ্যনটো ইমানেই ধুনীয়া হ'ব লাগিব যে তেওঁলোকে আগত নাৰ্ভাছ হ'লেও নাৰ্ভাছনেছটো আপুনি আনিব নিদিব। তাৰ বাবে সকলো ব্যৱস্থা আপোনাৰ ভিজা ডিপাৰ্টমেণ্টে আপোনাক কৰি দিব, ট্ৰেইনিঙৰ ব্যৱস্থাও কৰি দিব। সেইসমূহ আপুনি ভালদৰে চোৱা চিতা কৰি ল'ব। মাই ফ্ৰেণ্ডছ, মই আশা কৰোঁ আপুনি কোনো ধৰণৰ ডকুমেণ্টছ মিষ্টেক কৰা নাই আৰু আপুনি এই সমূহৰ বাবে ভালদৰে প্ৰিপাৰেশ্যন কৰিছে। ইয়াৰ বাবে আপুনি অনলাইন ইণ্টাৰভিউৰ বাবেও কিছুমান তথ্য সংগ্ৰহ কৰি আপুনি ভিডিঅ'ৰ জৰিয়তেও প্ৰেক্টিছ কৰিব পাৰে। আৰু এতিয়া হ'ল আপুনি এই ডকুমেণ্টছসমূহ ক্লিয়াৰলি ফিল-আপ কৰাৰ পিছত আপুনি সঘনাই এই এক্সামৰ বাবে কি কি লাগিব, কেনেকুৱা ধৰণৰ এক্সাম হ'ব অনলাইনত আপুনি প্ৰেক্টিছ কৰি থাকিব পাৰে। এতিয়া তথ্য হ'ল যে J1 ভিজা গাইড কৰা আপোনাৰ এজেঞ্চিৰ পৰা এপ্ৰুভ কৰাৰ কাৰণে এজেঞ্চি কৰি দিব। আৰু এই এপ্ৰুভত যাতে আপোনাৰ দেৰি নকৰে তাৰ বাবেও আপোনাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিয়া আছে। অসমত তেনেধৰণৰ ভাল ভিজা ডিপাৰ্টমেণ্টৰ ট্ৰেইনিঙৰ ব্যৱস্থা নাই। আপুনি ইয়াৰ বাবে মুম্বাইত গৈ ভালদৰে যোগাযোগ কৰিলে তেওঁলোকক খুব ভালদৰে আপোনাক পুংখানুপুংখভাৱে ট্ৰেইনিং কৰি দিব। আৰু ভিজা এপ্লিকেশ্যনখন আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে, ডিনাই নকৰিব। ৰিজেক্ট নহ'বলৈ আপুনি টুৰিষ্ট ভিজা এপ্লিকেশ্যন প্ৰথমতে ফিল-আপ কৰিব। টুৰিষ্ট ভিজা ফিল-আপ কৰোঁতে নাম্বাৰসমূহ আপুনি ভালদৰে চাই ল'ব। আৰু টুৰিষ্ট ভিজাটো এপ্লাই কৰোঁতে আপোনাক কিমান দিনৰ কাৰণে দিব, কিমান দিনৰ কাৰণে নিদিব তেওঁলোকে ভিজা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাক জনাই দিব। কিন্তু আপুনি সঘনাই আমেৰিকান ৱেবছাইটত গভৰ্ণমেণ্ট ৱেবছাইটটোতহে বিশ্বাস কৰিব। আৰু গভৰ্ণমেণ্ট ৱেবছাইটটো আপুনি ভালদৰে চাই ল'ব ডকুমেণ্টছ কি কি লাগে। আৰু গভৰ্ণমেণ্ট ৱেবছাইটটো চাই আপুনি ঘৰতে বহি নিজে প্ৰেক্টিছ কৰিব। আকৌ ইয়াৰ বাবে আজিকালি ইউটিউব বা ভিজা ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও ভাল ধৰণে আপোনাৰ প্ৰিপাৰেশ্যনৰ কাৰণে কোচিং দিয়া ব্যৱস্থা কৰিছে। আৰু টুৰিষ্ট ভিজা এপ্লিকেশ্যনখনৰ বাবে খুব ধুনীয়া ভিডিঅ' আপোনাৰ কৰি দিয়ে। আপুনি ভাৰ্চুৱেলি তেনেকৈও প্ৰেক্টিছ কৰিব পাৰে। আৰু আমেৰিকান এম্বেচি বিৰাট কাঢ়া হয়, গতিকে এইটো চাওঁতে খুব সাৱধানে ফিল-আপ কৰিব যাতে ফৰ্মখনত আপোনাৰ কোনো ধৰণৰ মিছমেচ নাথাকে। মিছমেচ থাকিলে এবাৰ ভিজা ৰিজেক্ট হ'লে আপুনি ছেকেণ্ড টাইম আমেৰিকাৰ টুৰিষ্ট ভিজাৰ লগতে আপুনি J1 ভিজা পাবলৈ অসুবিধা হ'ব। আপোনাৰ যদি ডকুমেণ্টছ সম্পূৰ্ণ প্ৰিপাৰেশ্যন আৰু চব ঠিক ঠাক থাকে তেতিয়াহ'লে আপুনি J1 ভিজাৰ বাবে কোৱালিফাইড হ'ব। আৰু এডমিশ্যনৰ বাবেও কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু কলেজসমূহতো ভাল ধৰণৰ ব্যৱস্থা কৰি দিব। আপুনি যি বিষয়ৰ ওপৰত যাব বিচাৰিছে সেই বিষয়ৰ ওপৰত আপুনি গৈ এডমিশ্যন লৈ ভালদৰে পঢ়া শুনা কৰিব পাৰিব। আকৌ আপুনি ট্ৰেইনিং কৰি ভাল কোৱালিফাইড জবৰ কাৰণেও আগবাঢ়িব পাৰিব। সেয়েহে
এই ভিডিঅ'টো মই বিশেষ এডুকেশ্যন পাৰপজত আগবঢ়াইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই এজন অসমীয়া যুৱক হিচাপে এই ভিডিঅ'টো আগবঢ়াইছোঁ। থেংক ইউ। জয় আই।